ওয়েলকাম বন্ধুসকল, টেকাসমত স্বাগতম জনাইছোঁ আৰু আজি আন এখন নতুন টিউটৰিয়েল ভিডিঅ' আৰম্ভ কৰিছোঁ। বন্ধুসকল, এটা কথা কৈ লওঁ যে যদি আপোনালোকে মোৰ চেনেলখন এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি লওক, কাৰণ আমি এনেকুৱা ধৰণৰ টেকনিকেল ভিডিঅ' মাজে সময়ে আনি থাকোঁ। বন্ধুসকল, আজি মই দেখুৱাম যে বেলেগৰ মোবাইলৰ ফাইলবিলাক লক কৰি থোৱা স্বত্বেও কেনেকৈ চাব পাৰি। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব আৰু মন্তব্য দিব কমেণ্টৰ সহায়ত। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ভিডিঅ'টোত প্ৰমাণ কৰি দিবলৈ মই প্ৰথমতে মোৰ মোবাইলটো ফাইল দুটা লক কৰি লৈছোঁ। মই গেলাৰীটো লক কৰিছোঁ, ইয়াত গেলাৰীটো লক কৰিছোঁ। চাব আপুনি, ইয়াত মই পেটাৰ্ণ মাৰি চাম। ভুল পেটাৰ্ণ মাৰিলে এইটো নুখোলে, ইয়াত ৰং দেখাইছে। ইয়াৰ পিছত মই মোৰ ফাইল মেনেজাৰটো খুলি চাম। এয়া চাওক, এইটো লক আছে। মই ইয়াত ভুল লক মাৰিছোঁ, ভুল পেটাৰ্ণটো মাৰি আছোঁ, নুখোলে। গতিকে বন্ধুসকল, মই দেখুৱাম যে কেনেকৈ এই পেটাৰ্ণবিলাক নোখোলাকৈ ফাইলবিলাক চাব পাৰি। ইয়াৰ বাবে আপোনাৰ যাব লাগিব গুগল ক্ৰমত। ইয়াত ওপৰত দেখা পাইছে, ইয়াত মই অফলাইনত আছোঁ, ডাটাটো অফ কৰি দিছোঁ। আপুনিও ডাটাটো অফ কৰি দিব। অ'কে, ইয়াত লিখিব ফাইল, তাৰপিছত দুটা ফুটা দিব ইয়াত, হয়, তাৰপিছত স্লেছ তিনিটা দিব, তাৰপিছত লিখিব SD কাৰ্ড আৰু চাৰ্চ কৰি দিব। অ'কে, এয়া বন্ধুসকল, চাৰ্চ কৰি দিয়াৰ লগে লগে ইয়াত মোবাইলৰ মেমৰি কাৰ্ডৰ আৰু ফোন মেমৰি কাৰ্ডৰ যিবিলাক ফাইল আছে চব ওলাই পৰিছে। আৰু ইয়াত মই আপোনালোকক প্ৰমাণ কৰিবলৈ দুটামান ফটো ইয়াৰ পৰা ভিউ কৰি দেখুৱাম। এইটো ফোন মেমৰিত আছে, ইণ্টাৰনেল ষ্ট'ৰেজত DCI ফাইল কেমেৰা যিটো। ইয়াত মই ফটোবিলাকৰ মাজৰ পৰা মোৰ কেমেৰাৰ ফটো দুটামান ভিউ কৰি দেখুৱাম, আপোনালোকে চাব। তলপিনা হওক অলপ, এইটো চাম। এয়া চাওক বন্ধুসকল, পেটাৰ্ণ নোখোলাকৈ গুগল ক্ৰমৰ দ্বাৰা মই এইটো ভিউ কৰিছোঁ, আপোনালোকে চাইছে। তাৰপিছত বন্ধুসকল, এয়া আন এখন ফটো মই ভিউ কৰিছোঁ। আৰু বন্ধুসকল, এই আন এখন ফটো আপুনি ইয়াৰ পৰা শ্বেয়াৰো কৰিব পাৰিব। আপুনি ইয়াৰ পৰা শ্বেয়াৰ কৰি হোৱাটছএপত নাইবা ব্লুটুথ কৰি আপুনি আপোনাৰ ডিভাইচত ল'ব পাৰিব, বেলেগ ডিভাইচত দিব পাৰিব। অ'কে, বন্ধুসকল, ইয়াৰ পৰা আপোনালোকে ফটোৰ বাহিৰে ভিডিঅ' চাব পাৰিব, MP3 চাব পাৰিব, এনেকুৱা ধৰণৰ চব মানে ফাইলত যিমানবিলাক বস্তু আছে চব চাব পাৰিব। গতিকে বন্ধুসকল, ভিডিঅ'টো আজি ইমানলৈকে থাকিল। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক মোৰ চেনেলখন। ধন্যবাদ।